Hi guys, welcome to my channel Game and App Information. কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল চাগে। আজি মই আপোনালোকক দেখাম যে কেনেকৈ আপোনালোকে হোৱাটছএপত আপোনালোকে নতুন চেনেল এটা ক্ৰিয়েট কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে কি কৰিব, হোৱাটছএপটো প্ৰথমতে আপোনালোকে অপেন কৰি ল'ব। অপেন কৰি লোৱাৰ পিছত আপডেটছ যে আছে আপডেটছত যাব। আপডেটছত যাই আপোনালোকে ইয়াত যে এডাল প্লাছ চিন আছে, এই প্লাছ চিনডালত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত দুটা চেনেল আছে, মানে দুটা অপশ্যন আছে, ক্ৰিয়েট চেনেল, ফাইণ্ড চেনেল। ক্ৰিয়েট চেনেলত ক্লিক কৰিব, তাৰপিছত আপোনালোকে কণ্টিনিউ কৰি দিব। কৰি পেলাই আপোনালোকে ইয়াতে চেনেল নেম এটা দিব। মই ইয়াত লিখি দিছোঁ এনি টিপছ বুলি চাৰ্চ কৰি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত লিখা আছে ডিছক্ৰাইব ইয়ৰ চেনেল ইনক্লুডিং এ ডিছক্ৰিপশ্যন ইজ ইউজফুল ফৰ ইয়ৰ ফলোৱাৰ্ছ। ইয়াত আপোনালোকে ডিছক্ৰিপশ্যনত কিবা এটা লিখিব পাৰিব। মই লিখি দিছোঁ প্লিজ মাই চেনেল ফ'ল' বুলি লিখি থৈছোঁ ইয়াত। তাৰপিছত আপোনালোকে ওপৰত ইয়াতে এখন ফটো দিব পাৰিব। মই ইয়াতে যিকোনো এটা কিবা এটা ফটো দি দিম। মই এইটো ফটো দি দিছোঁ বাৰু। এনেকৈ তাৰপিছত আপোনালোকে ক্ৰিয়েট চেনেল যে লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এই চেনেলটো খোলা গ'ল। যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো দবাই দিব নাপাহৰিব। বাই বাই।